खुलुमबाय बड'सा नायगिरिफोरखौ बरायबाय आं रिमा बसुमतारी इउक्रेनाव थाबथानानै दङ गड़ेसरनि मनज कुमार देखाया आसाम सरकारनि बिथोन बायदियै मनज कुमार देखानि न'आव तामुलपुर जिल्ला बेंगिरि सुलु लाहैदों तामुलपुर जिल्लानि गड़ेसरनि दिबाकर देखानि फिसाज्ला मनज कुमार देखाया थांनाय बोसोरनि डिसेम्बर दाननि 8 अक्ट'खालि MBBS फरायनो थाखाय इउक्रेनाव थांदोंमोन नाथाय रासियाया इउक्रेनाव गाग्लोबनायाव इउक्रेनावनो थाबथानो गोनां जायो फरायसाया आथिखालाव फरायसाया इउक्रेननि खार्किवआव दङ होननानै भिडिअ कलनि गेजेरजों फोरमायदों लोगोसे जाग्रा आदारनि आंखालाव गोग्लैनानै दङ होननानै मिथिहोदों दिनै तामुलपुर जिल्लानि जिल्ला बेंगिरि सीमान्त कुमार दासआ मनज कुमार देखानि न'आव सौहैना सुलु लाहैनानै थाबैनो रैखाथियै मनज कुमार देखाखौ न' फारसे लाबोफिननायनि राहा लानाय जागोन होननानै खोथा होयो इउक्रेनाव थाबथानानै थानाय मनज कुमार देखाजों लोगोसे गुवाहाटीनि थागिबि स्नेहा देखानि गड़ेसराव थानाय बिबैनि न'आवबो तामुलपुर जिल्ला बेंगिरिया दावबायहैनानै सुलु लाहैयो মই আজি স্নেহা আৰু মনোজৰ ঘৰত আহিলোঁ তেওঁলোকৰ পৰিয়ালবৰ লগত কথা পাতিলোঁ ইতিমধ্যে আচলতে আমি প্ৰচেষ্টা হাতত লৈছোঁ গভৰ্ণমেণ্ট অফ আসামৰ ফালৰ পৰা আমাক ইনষ্ট্ৰাকশ্যন দিয়া হৈছিল তেওঁলোকক আমি ডিটেইলছ কালেক্ট কৰি পেলাই আমি ষ্টুডেণ্ট কেইজনৰ লগতো পাৰ্চনেলি কণ্টেক্টত আছোঁ তেওঁলোকক ইনফৰ্মেশ্যন কেনেকৈ মানে গভৰ্ণমেণ্ট অফ আসামক ছাবমিট কৰিব লাগে সেই কি এপছৰ জৰিয়তে কৰিব লাগে সেইখিনি আমি তেওঁলোকৰ লগত দি তেওঁলোকৰ লগত কথা বতৰা পাতি আছোঁ স্নেহাৰ কথাটো আপোনালোকে অলৰেডি গম পাইছে তাই অলৰেডি ষ্টাৰ্ট কৰিছে মনোজৰ পাৰ্টটোত এতিয়াও যদিও প্ৰব্লেম হোৱা নাই বা দূতাবাসৰ ফালৰ পৰা তেওঁলোকক কোনো ইনষ্ট্ৰাকশ্যন দিয়া নাই গতিকে সিহঁত এতিয়াও তাতে নিজৰ জেগাতে আছে আমি এতিয়ালৈকে জনালৈকে সেইখিনি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা এইটো ইনষ্ট্ৰাকশ্যন দিয়া হৈছে যে নেইবাৰিং যিবোৰ কাণ্ট্ৰিজ আছে বৰ্ডাৰিং কাণ্ট্ৰিজ আছে তালৈ আমাৰ ষ্টুডেণ্টছবিলাকক মানে যাবৰ কাৰণে ইনষ্ট্ৰাকশ্যন দিয়া হৈছে বাই ছেফ মিনছ যিকোনো সুবিধা কৰি তেওঁলোক যাব তালৈ আৰু বৰ্ডাৰিং কাণ্ট্ৰিজবিলাকত আমাৰ যিবোৰ দূতাবাসৰ মানুহ আছে তাতে মিছনৰ মানুহ আছে তাতে তেওঁলোকে ষ্টুডেণ্টছখিনি কালেক্ট কৰে আৰু তাৰপৰা তেওঁলোকক থ্ৰু ফ্লাইট দিল্লীলৈ পঠোৱাৰ ব্যৱস্থা কৰে আৰু দিল্লীৰ পৰাতো অসমৰ মানুহে আমাক কালেক্টেই কৰি আছে মই মনোজৰ লগত আজি এতিয়া পাৰ্চনেলি কথা পাতিছোঁ তেওঁলোকে এতিয়ালৈকে একো অসুবিধা ফিল কৰা নাই বুলি কৈছে চাওঁ আৰু এদিন আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগতো কথা পাতি যদি হেৰি হয় অসুবিধা যেন অনুভৱ হয় আমি তেওঁলোকৰ লগত পাৰ্চনেলি কথা পাতি আমাৰ কিছু কানেকশ্যন আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ নেইবাৰিং কাণ্ট্ৰিবিলাকৰ লগত তেওঁলোকৰ লগত থ্ৰু তেওঁলোকৰ কানেকশ্যনৰ জৰিয়তে আমি তাকো খুব সোনকালে অনাৰ ব্যৱস্থাই কৰিম থেংক চাৰ্কুলৰ জৰিয়তেই নহয় মই নিজেও পাৰ্চনেলি কথা পাতি আছোঁ মই স্নেহাৰ লগতো কথা পাতিছোঁ মই মনোজৰ লগতো কথা পাতিছোঁ মনোজৰ দেউতাক কাশ্মীৰত আছে তেওঁৰ লগতো মই কথা পাতিছোঁ আৰু আজিতো অসম চৰকাৰ নিৰ্দেশমৰ্মেই মই ইয়ালৈ আহিছোঁ তেওঁলোকৰ লগত কথা পাতিবলৈ আৰু পাৰ্চনেলি তেওঁলোকক এছুৰেঞ্চ দিবলৈ ইভিন প্ৰধানমন্ত্ৰীও আমাক জনাইছে যে আমি প্ৰত্যেকজন ষ্টুডেণ্টৰ ঘৰত যাওঁ ডেপুটি কমিশ্যনাৰসকল প্ৰত্যেকজন ষ্টুডেণ্টৰ ঘৰত যায় আৰু তেওঁলোকক পাৰ্চনেলি এছুৰেঞ্চ দিয়ে যে তেওঁলোকক আমি খা খবৰ ৰাখি আছোঁ আৰু আমি তেওঁলোকক মানে সুৰক্ষিতভাৱে উলিয়াই অনাৰ ব্যৱস্থা আমি কৰিম চৰকাৰৰ ফালৰ পৰা মনোজ কুমাৰ ডেকাৰ মাক হয় বৰ্তমান মোৰ ল'ৰাটো ইউক্ৰেইনৰ খাৰ্কিভত আবদ্ধ হৈ আছে 24 তাৰিখৰ পৰা বাংকাৰত গতিকে ঠিক তেনেকৈ খোৱা লোৱাৰ অসুবিধা পোৱা নাই যদিও বাংকাৰত আজি 4-5 দিন থকাটো ইমান সম্ভৱ নহয় গতিকে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মহোদয় আৰু আমাৰ মোদী ডাঙৰীয়াক মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ যে যাতে মোৰ ল'ৰাটোক সোনকালে আনি আমাৰ জাগাত পচাই দিয়ে আৰু একো অসুবিধা নোহোৱাকৈ মোৰ ল'ৰাটো বুলি নহয় আমাৰ অসম তথা ইণ্ডিয়াৰ যিখিনি ষ্টুডেণ্ট আছে অতি সোনকালে ঘৰলৈ অনাৰ ব্যৱস্থা কৰে কাৰণ আমি বহুত চিন্তাত আছোঁ কাৰণ দেউতাকো ঘৰত নাথাকে দেউতাক থাকে কাশ্মীৰত গতিকে মই কিমান মানে চিন্তা কৰিম দেউতাকে CRPFত কাম কৰে গতিকে মই অকলে আছোঁ ঘৰত আৰু দেউতাক আছে তাত দেউতাকৰ হাই প্ৰেছাৰ আছে গতিকে ইমান চিন্তা ল'ব নোৱাৰে গতিকে চৰকাৰক মই অনুৰোধ কৰিছোঁ যিমান সোনকালে পাৰে সিমান সোনকালে যে ল'ৰাটিক ঘৰলৈ উভতাই আনে মই আছোঁ ইয়াত খাৰ্কিভত মই হোষ্টেলত আছোঁ এতিয়া লাষ্ট 5 দিনৰ পৰা মই হোষ্টেলতে আছোঁ আমাক হোষ্টেলৰ তলত বেছমেণ্ট আছে য'ত আমাক মানে চেল্টাৰ বুলি কয় তাত থকা হৈছে তাত বম্বিঙৰ কাৰণে মানে সেইটো বনোৱা হৈছিল যাতে বম্বিঙৰ সময়ত চব ষ্টুডেণ্টবিলাক ছেফ থাকিব পাৰে তো আমি তাতে আছোঁ এতিয়া খাদ্য আমাক মেছে প্ৰভাইড কৰা আছে 2 টাইম ৰাতিপুৱা বা দুপৰীয়া টাইম যেতিয়া তেওঁলোকে দিয়ে আৰু ৰাতি দিয়ে তো তেনেকৈ খাদ্যৰ প্ৰব্লেমটো এতিয়ালৈকে
কিছুমান ষ্টুডেণ্ট এনেকুৱা হৈছে যিবিলাক মেট্ৰ' ষ্টেচনৰ মানে আণ্ডাৰগ্ৰাউণ্ড মেট্ৰ'ত আছে তেওঁলোকৰ মানে খাদ্য বা পানীৰ প্ৰব্লেম হৈছে তো কিন্তু আমি এতিয়ালৈকে সেইটো প্ৰব্লেম পোৱা নাই কিন্তু কিমান টাইমলৈকে আমাৰ খাদ্যখিনি থাকিব সেইটো নাজানো আচ্ছা তোমাৰ লগত এতিয়ালৈকে ইণ্ডিয়ান গভৰ্ণমেণ্টে আমাক কিবা হয় তোমাৰ লগত আমাৰ মানে ইণ্ডিয়ান ষ্টুডেণ্ট কিমান আছে হয় আমি থকা হোষ্টেলখন গোটেই ইণ্ডিয়ান ষ্টুডেণ্টৰে ভৰ্তি হয় আৰু মানে তাত বিশেষভাৱে মানে পাঠ্যক্ৰম যিহেতু বন্ধ হৈছে যুদ্ধ বিগ্ৰহৰ কাৰণে গতিকে আৰু বেলেগ কি অসুবিধা হৈ আছে বৰ্তমান ধৰক চাওক মানে গোটেই এখন হোষ্টেল হৈছে 9তলা হোষ্টেল তো গোটেই হোষ্টেলৰ ষ্টুডেণ্টখিনি যদি 4টা বা 5টা ৰুমত থাকিবলগীয়া হয় তেতিয়া খোৱা লোৱা ধৰক আপুনি ৰেষ্ট কৰা টাইমৰ মানে কোনোবা শুব পৰা নাই কোনোবা থিয় হৈ আছে তেনেকুৱা হৈছে যিমানখিনি পাৰে আমাক হোষ্টেলে প্ৰভাইড কৰিছে মানে খাদ্যৰ পৰা আদি কৰি থকা মেলাৰ কাৰণে তথাপি ধৰকচোন অকণমান হাইজেনিকটো প্ৰব্লেম হৈছে আপোনাৰ বা পেচাব কৰাৰ কাৰণে কাৰণ আমি ওপৰত যাব নোৱাৰো মানে আমি যি কৰিব লাগে তলত কৰিব লাগে ফাৰ্ষ্ট আৰু ছেকেণ্ড তলা আৰু বেছমেণ্টত সেইটোৱে আচ্ছা এতিয়া মানে অসম চৰকাৰ তথা ভাৰত চৰকাৰক আপোনালোকে কি ক'ব যোগাযোগ হৈছেনে বাৰু হয় যোগাযোগ মানে আমি যিমানখিনি গম পোৱা মতে তেওঁলোকে ইভাকুৱেশ্যনৰ কাৰণে কিবাকিবি কৰি আছে তেওঁলোকে আমাক আগতে ফৰ্ম দিছিলে যোৱাকালি দিছিলে তাৰ আগতো দিছিলে ডিচি ছাৰে মোক ফোন কৰিছিলে ফোন কৰি কিনে এখন গুগল চাইট মানে ফৰ্ম ফিল আপ কৰিব কৈছিলে সেইখন ইভাকুৱেশ্যনৰ কাৰণে হয় প্ৰথমতে মোৰ নামটো অহা নাছিলে বোলে তাৰপিছত মই ফিল আপ কৰাৰ পিছত আহিলে তো তেনেকে ভাৰত চৰকাৰেও দি আছে আৰু ইয়াত আমাক হোষ্টেলৰ ফালৰ পৰা কিছুমানে প্ৰভাইড কৰি আছে মানে কিমান ষ্টুডেণ্ট ইয়াত আছে সেইটো চাবৰ কাৰণে খাদ্যৰ কাৰণে আৰু ইভাকুৱেশ্যনৰ কাৰণে তো তেনেকে আমি শুনিছো যে হয়তো ইণ্ডিয়ান গভৰ্ণমেণ্টে ৰাছিয়াৰ বৰ্ডাৰখন খুলিব খুজি আছে যিটো কাৰণে ইজি হ'ব কিন্তু এতিয়া য'ৰ পৰা ইভাকুৱেট হৈ আছে সেই ঠাইখিনি আমাৰ পৰা 1500 কিলোমিটাৰ দূৰত আছে তো এইটো ৱাৰ জোনৰ টাইমত সিমানখিনি দূৰত্ব অতিক্ৰম কৰি যোৱাটো অসম্ভৱ এতিয়া আপুনি কেব নাপায় ট্ৰেইনত গ'লেও গোটেই ট্ৰেইনত ধৰক ইণ্ডিয়ান ষ্টুডেণ্টক ইমান ৰেচপেক্ট নাপায় আপুনি মানে এতিয়া মেইনলি তেওঁলোকে ইউক্ৰেইনৰ মানুহখিনি ওলাব চাই আছেতো তেতিয়া ইণ্ডিয়ান ষ্টুডেণ্ট বা ইণ্ডিয়ান মানুহখিনি যোনখিনি গৈছে সেইখিনি ট্ৰেইনত উঠিব পৰা নাই চাগে মই শুনা মতে একজেক্টলি মই নাজানো তেনেকে শুনিছো মাত্ৰ তো আমাক অলপ আগতে আমাৰ যিটো মানে ৰিপ্ৰেজেণ্টেটিভ থাকে তেওঁৰ ভিডিঅ' এটা আহিলে মই আপোনালোকক ফোন কৰি উঠাৰ পিছতে তেওঁ কৈছে যে আজি যাব নালাগে মানে এতিয়া ৱাৰ জোন হৈ আছে কোনোবা জেগাত মানে অকণমান হেভি বম্বিং হৈছে যাৰ কাৰণে এইটো যোৱাটো ছেফ নহয় আপুনি ক'তো কেব নাপাব আৰু ট্ৰেইন ষ্টেচনত গ'লেও মানে যোন গৈছে সিহে ট্ৰেইন ষ্টেচনৰ ভিতৰত থাকিব ওলাব নালাগে আৰু যোন যোৱা নাই তাক যাবলৈ মানা কৈছে কালি পৰহিলৈ হ'লে ট্ৰেইন পাবা এতিয়া যাব নালাগে তেনেকুৱা আচ্ছা আপুনি যিহেতু বাক্সা জিলাৰ গতিকে বৰ্তমান সময়ত আপোনাৰ ঘৰত বাক্সা জিলাৰ মানে ডিচি আৰু তামোলপুৰত ডিচি আহি মানে উপস্থিত হৈছেহি গতিকে প্ৰশাসনক আপুনি কি ক'ব ডিচিৰ জৰিয়তে হয় ধৰক প্ৰশাসনে হয়তো যিমানখিনি পাৰিছে কৰিছে কিন্তু তথাপিও অকণমান যদি সোনকালে আমাক ইয়াৰ পৰা ইভাকুৱেট কৰিব পাৰে সেইটোৱে মোৰ মানে ৰিকুৱেষ্ট তেওঁলোকৰ কাৰণে থেংক ইউ